এই মুহূৰ্তত এটা বিগ ব্ৰেকিং আনন্দ মিশ্ৰলৈ মণিপুৰ ঘটনাৰ তদন্তৰ দায়িত্ব অশান্ত জৰ্জৰ মণিপুৰ ঘটনাৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে লখিমপুৰৰ এছপি আনন্দ মিশ্ৰৰ হাতত আৰু অশান্ত জৰ্জৰ পৰিৱেশৰ বাবে গঠিত স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমত এটা যোগদান কৰিব লখিমপুৰৰ এছপি গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই তদন্তৰ ভাৰ দিয়া হৈছে আনন্দ মিশ্ৰলৈ এই মুহূৰ্তত জনাইছো এটা বিশেষ খবৰ তেখেতক এই মুহূৰ্তত উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা অনুসৰি মণিপুৰত যি ধৰণৰ অশান্ত পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰি আছে আৰু সেই ঘটনাৰ নিয়ন্ত্ৰণৰ বাবে এতিয়া বিশেষ এছআইটি গঠন কৰা হৈছে আৰু স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম অৰ্থাৎ বিশেষ অনুসন্ধানকাৰী যি দল সেই দলত এতিয়া দায়িত্ব অৰ্পণ কৰা হৈছে লখিমপুৰৰ এছপি আনন্দ মিশ্ৰৰ ওপৰত মণিপুৰৰ বৰ্তমান যি অশান্ত জৰ্জৰ পৰিৱেশ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে অসম মণিপুৰ সীমান্ততে গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছিল আৰু সেই গুলীয়াগুলিত দুৰ্বৃত্তৰ গুলীত এজন লোকে মৃত্যু হ'ব লগা হৈছিল আৰু এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ মাজতেই অশান্ত জৰ্জৰ হৈ থকাৰ মাজতে এতিয়া মণিপুৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে লখিমপুৰৰ এছপি আনন্দ মিশ্ৰৰ হাতত আৰু তেখেতৰ লগতে সীমান্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত এপিএছ ৰণদীপ কুমাৰ বৰুৱাকো তেওঁৰ লগত দায়িত্ব দিয়া হৈছে আৰু লখিমপুৰৰ সেইগৰাকী এছপি আনন্দ মিশ্ৰক এতিয়া মণিপুৰৰ যি অশান্ত জৰ্জৰ পৰিস্থিতি তাৰ বাবে এক এছআইটি গঠন কৰা হৈছে বিশেষ অনুসন্ধানকাৰী দল গঠন কৰা হৈছে চমুকৈ এছআইটি অৰ্থাৎ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম সেই টিমত এতিয়া যোগদান কৰিব লখিমপুৰৰ এছপি আনন্দ মিশ্ৰই আৰু দেখিবলৈ পোৱা গৈছিল যে লখিমপুৰত তেখেতে এছপি হিচাপে লখিমপুৰৰ বিভিন্ন চুৰিৰ বা ডকাইতৰ ঘটনাৰ লগতে বহু ডাঙৰ অপৰাধৰ যিসমূহ ঘটনা সেই ঘটনাক অতি কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিলে লখিমপুৰৰ এছপিয়ে আৰু তাৰপিছতে এতিয়া উচ্চতম ন্যায়ালয়ৰ এক বিশেষ নিৰ্দেশনা অনুযায়ী সেইগৰাকী লখিমপুৰৰ এছপি আনন্দ মিশ্ৰক অতি জৰুৰীভাৱে মণিপুৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে আমি জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ